সুদীৰ্ঘ 7 বছৰৰ অন্তত বেহাৰবাৰী আউটপোষ্টৰ সুস্মিতা উৰফে পাৰবিন চুলতানা আজি বিবাহপাশত আবদ্ধ হল। প্ৰায় 7 বছৰ আগৰ পৰা পাৰবিন চুলতানাই মুস্তাফ আহমেদৰ লগত ৰিলেশনশ্বিপত থকা দেখা গৈছিল আৰু সেই ৰিলেশনশ্বিপ সুকলমে অন্ত পৰি আজি কইনাৰ সাজ পিন্ধিলে পাৰবিন চুলতানাই। পাৰবিন চুলতানাই বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰি থকা সময়তো মুস্তাফ আহমেদৰ লগত ৰিলেশনশ্বিপত আছিল। সেয়ে পাৰবিন চুলতানাই আজি বিবাহ উপলক্ষে সমূহ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে আৰু আমিও আমাৰ চেনেলৰ ফালৰ পৰা পাৰবিন চুলতানাক বৈবাহিক জীৱনৰ শুভকামনা জনালো। किसी